নমস্কাৰ ভিউৱাৰ্ছ, মই মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল উজনিৰ পৰা নামনিলৈ। আজি মই উপস্থিত আছোঁ পঞ্চতীৰ্থ হাজোৰ অন্যতম তীৰ্থস্থান শ্ৰী শ্ৰী হয়াগ্ৰীৱ মাধৱ মন্দিৰ। বলক আমি মন্দিৰটো দৰ্শন কৰোঁ। লগত উপস্থিত আছে এই মন্দিৰৰ মুখ্য পুৰোহিত শ্ৰীযুত ভৱেশ চন্দ্ৰ শৰ্মা। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই মন্দিৰটোৰ কিছুমান নিয়ম নীতি আৰু প্ৰতিষ্ঠাৰ বিষয়ে। এই মন্দিৰটো কেতিয়া স্থাপন হ'ল আৰু কোনে স্থাপন কৰিলে? এই মন্দিৰটো বহু পুৰণা মন্দিৰ। এইটো মণিপুৰ টিলাৰ ওপৰত অৱস্থিত। তলত বিষ্ণুপুষ্প আছে। বিষ্ণুপুষ্পত পৰিয়াত ধুই ইয়াত প্ৰৱেশ কৰিব লাগে। ইয়াত প্ৰৱেশ কৰি ভিতৰত 5টা বিগ্ৰহ আছে। মূল বিগ্ৰহ হ'ল হয়াগ্ৰীৱ মাধৱ, দ্বিতীয় মাধৱ, দ্বিতীয় জগন্নাথ বুলি কোৱা হয়। গৰু পক্ষী আছে, কৃষ্ণ বাহন গৰু পক্ষী আছে, বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণ আছে আৰু বাসুদেৱ আছে। এই 5টা বিগ্ৰহ আছে। গোটেইকেইটা বিষ্ণু বুলি প্ৰখ্যাত। বহু পুৰণা মন্দিৰ, পৃথিৱীৰ পৰা এইমতে চলি আহি আছে। ইয়াত প্ৰথম ভিতৰত সোমোৱাৰ আগলৈকে ইয়াত পৰীক্ষণ কৰিব লাগে। পৰীক্ষণ কৰাৰ পিছত ভিতৰত দৰ্শন হ'ব লাগে। সেই দৰ্শনৰ মাধ্যমটো বিশেষ নাই। ইয়াত বহুত পুৰণা হিচাপে তুলসী দান চলে। বিষ্ণু তুলসীৰ প্ৰশস্ত হেৰি মানে তুলসীৰ মালা দিয়ে। তুলসীৰ জালমালা পৰিধান কৰে আৰু কঞ্চিমালাও দিয়ে, ৰজা মালা দিয়ে আৰু ফুলৰ মালাও দিয়ে, বগা কাপোৰো পৰিধান কৰে এই প্ৰভুই। আৰু সেইমৰ্মে ইয়াত তুলসী দান প্ৰশস্ত হিচাপে ইয়াত তুলসী দানৰ কাতি মাহত যথেষ্ট ভক্তৰ প্ৰভাৱ হয়। কাতি মাহত তুলসী দান হিচাপে সেইমৰ্মে মাঘ মাহত সংক্ৰান্তিৰ জৰিয়তে যথেষ্ট মানুহ হয়। মাঘৰ মাহত আৰু কাতি মাহত তুলসী দান হিচাপে প্ৰশস্ত যথেষ্ট মানুহ হয়। আৰু এনে বছৰত আগৰ পৰা
চলি আহি কেনে মানুহ এখন প্ৰত্যেক বছৰে বাৰে বাঢ়ি আহি আছে। এতিয়া জনসংখ্যা হিচাপে মানুহ যথেষ্ট ইয়াত ভিৰ হৈ থাকে। প্ৰচেছ হিচাপে ইয়াতে আমাৰ বছৰেকী দৌল উৎসৱ হয়, দুটা দৌল হয় আৰু জন্মাষ্টমী পূজা হয়, তাতে বিশেষ পূজা নহয়। তাৰোপৰি মণিকূট উৎসৱ চলে, মাঘৰ মাহ প্ৰথম দুমাহীৰ দিনা মণিকূট উৎসৱ চলে। তাৰোপৰি আমাৰ নিত্য নৈমিত্তিক হৈছে সদায় ৰাতিপুৱা খোৱা চোৱা হয়, 8 বজাত উপচাৰ বজা হয়, অষ্টদশ সংখ্যাৰ তিলতুল হোম হয় আৰু তাৰোপৰি 2 বজাত অন্ন ভোগ হয় আৰু গধূলি 7 বজাত পুৰি পিঠাৰ ভোগ হয়। এই নিত্য নৈমিত্তিক হৈছে এইখিনি সদায় চলি থাকে। এয়া হয়গ্ৰী মাধৱ মন্দিৰৰ পুখুৰী। এই পুখুৰীটোৰ নাম হৈছে বিষ্ণু পুষ্কৰ। এই পুখুৰীটোত বহুত পুৰণি মাছ আৰু কাছ আছে। প্ৰথমতে যাত্ৰীসকলে ইয়াতে আহি এই মাছ কাছ দৰ্শন কৰে। ইয়াৰ তাৎপৰ্যটো হৈছে ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰটো হৈছে মৎস্য অৱতাৰ। সেয়ে প্ৰথমতে মাছক পূজা দি ভগৱান শ্ৰীবিষ্ণুক পূজা দিয়া হয়। তেনেহ'লে ভিউৱাৰ্ছ, আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আৰু ভিডিঅ'টোৰ মাজত যদিহে কিবা ভুল ত্ৰুটি ৰৈ গৈছে আমাৰ কমেণ্ট যুগত জনাই দিব। আৰু লগতে আমাৰ চেনেলটো চাই যদি ভাল পালে তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিব। অহাটো খণ্ডত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই শ্ৰী মানস কলিতা, মই শ্ৰী বিনয় কলিতা আৰু মই ৰাজীৱ কলিতা ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।